ফেচাছত হয় ন কিছুমানে মানে সাইডৰ ফালে ডান্স কৰি থাকে ঠিক তেনেকে কেইজনমান ছোৱালীয়ে লগ হৈ কিনে মানে সাইডত পুৰা ডান্স কৰি আছে ভিডিও কেইটা সোশ্যাল মিডিয়াত বহুত বেছি সার্কুলেট হৈছিল আৰু লগতে বহুত বেছি ভাইৰেল হৈছিল ইনষ্টাগ্ৰাম ফেসবুকত এইকেইটা ভিডিও বহুত বেছি চলি আছে তাৰ পিছত ভিডিও এটা আহিল বেলেগ মানে কানত ধৰি মানে কিবা কৈ আছে শুনক তোমাৰ নাম কি মাইনা যোৱা 30 তাৰিখে বকো জৱাহৰলাল নেহৰু মহাবিদ্যালয়ত নৱাগতা আদৰণি সভাৰ আমি যি অসভ্যালি কৰিছো তাৰ বাবে আমি ক্ষমা খুজিছো এনে ধৰণৰ কাম আমি কোনো অনুষ্ঠানত দ্বিতীয়বাৰ নকৰো সৰি ক কেমেৰা চাই কিনে মোক বিখান লাগি দিয়া এতিয়া মানে চাওক কাৰোবাক জোৰ জবৰদস্তি কৰি কিনে ক্ষমা খোজোৱা তাৰপিছত চৰি কোৱা বা সিহঁতে কেনেকৈ ডেন্স কৰিছিল বহুতে কৈছে যে সিহঁতে মাল খাই আছিল ভাং খাই আছিল তাৰপিছত এনেকুৱা কামবিলাক কৰিছে আমাৰ স্কুলৰ নামটো বদনাম কৰিছে আমাৰ ইয়াৰ অঞ্চলৰ নাম বদনাম কৰিছে তো ইহঁতক এটা পানিছমেণ্ট দিব লাগে তো তেনেকুৱা ষ্টেমৰ বস্তু এটা আহি গৈছিল মানুহৰ মাজত তাৰপিছত কোনোবা এজনে ভিডিঅ' কৰিছে সিহঁতক ভিডিঅ' কৰি কিনে কাণত ধৰাইছে আঁঠু কাঢ়াই কিনে কৈছে যে কোৱা তোমালোকে যে আমাৰ ভুল হৈছিল আমি এনেকুৱা কাম নেক্সট টাইম নকৰোঁ এতিয়া এটা বস্তুত চাব গ'লে বৰ্তমান আমি ইমান তলতো পৰি থকা নাই যে এনেকুৱা ফাংচনত ডেন্স চেন্স হয়ে নৱাগত এনেকুৱা কলেজ বা স্কুলবিলাকত ডেন্স হয়ে তাৰপিছত যদি এনেকৈ ডেন্স কৰাৰ পিছত কাৰোবাক কাণত ধৰি কিনে আঁঠু কাঢ়াই কিনে ক্ষমা বিচৰাটো মোৰ মতে ইমান এটা ভাল লগা কথা হোৱা নাই কাৰণ কাৰোবাৰ ইচ্ছা ডেন্স কৰিছে কাৰোবাৰ ইচ্ছা গৈছে ডেন্স কৰিছে কাৰোবাৰ ইচ্ছা গৈছে ডেন্স কৰা নাই ঠিক তেনেকুৱা কিন্তু ছোৱালীকেইজন মানে কিবা অলপ বেলেগ ধৰণৰ মিছ মানে হেৰিও কৰিছে চাওক গাইজ এইটো মানে কি এইবিলাকৰ কাৰণে মোৰ মতে ইহঁতক পানিছমেণ্ট দিছে বেয়া হোৱা নাই কিন্তু এনে জাষ্ট কোনোবাই ডেন্স কৰিছে কিবা কৰিছে এইটো পাৰ্চনেল কথা কোনো মাত দিব নালাগে এইবিলাক অসভ্যালি কৰাটো অলপ বেয়া হৈছে মানে কিবা আঙুলি মুখত ভৰাই দিয়ে আজিকালি মানে ইনষ্টাগ্ৰামত যাই থাকে কিবা আঙুলি মুখত ভৰাই ইমাৰ দেখে যি এই চিষ্টেমটোৰ কাৰণে মানে এইবিলাক হৈছে তো কলেজৰ নাম বেয়া হ'ব নালাগে এখন বহুত ডাঙৰ মহাবিদ্যালয় আৰু বহুতো সেইদিনা ধুনীয়া গায়ক চায়ক মাতিছে বহুত মানুহ বস্তুখিনি প্ৰগ্ৰেমখিনি অলৰেডি ফেচবুকে হওক ইনষ্টাগ্ৰামতে হওক ইউটিউবতে হওক দেখা পাইছে কিন্তু তাৰপিছতো যদি এনেকুৱা চিষ্টেমবিলাক হয় তো ভাল নালাগে সকলোৰে মনত মানে যিসকলে অনুষ্ঠানটো পাতিছে তেওঁলোকৰ মনটো ভাল নালাগে আৰু নৱাগত হ'ল আমি যিসকলক আগতে মানে যিসকল নতুনকৈ ষ্টুডেণ্ট আহিছে তেওঁলোকক আদৰণি জনোৱা আৰু আমি তাতে যদি এইবিলাক অলপ ডেন্স চেন্স চলে নৰ্মেলি আজিকালি আৰু বহুতে মানে অভদ্ৰমী কৰে মুড খায় ভাং খায় সেইবিলাক হ'ব নালাগে নৰ্মেলি আমি যেনেকৈ ধুনীয়াকৈ নিজৰ প্ৰতিভাবিলাক তাতে বিকাশ কৰিব পাৰোঁ ধৰা ডেন্স কিবা গান গোৱা সেইবিলাক আচলতে হ'ব লাগে কিন্তু এনেকুৱা ষ্টেপত মুখত আঙুলি এই বস্তুটো বেয়া বুজি পাইছেনে তো যদি ভিডিও ভাল লাগিছে লাইক শ্বেয়াৰ কৰিবা চেনেল নতুন কৰিছে প্লিজ ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজালত টেপ কৰি দিবা আৰু আপোনাৰ মন্তব্যখিনি কমেণ্ট কৰি জনাব যে কেনেকুৱা হৈছিল কথাটো